dak ni tum phan la el bar teron bang lun nang pipi det lun mane nang tu pipi det lo ni tum ning kan hiniang bong ni tum lun tu voi lo da collection wang voi lo ta mi beng long mang palele det lo la sini tum ining ke jang ji aposi ni tum dak anta wang nang kok lo la pen organization tum phanta kerap ta chehang nang kok lo আৰু আজি আমি এছপি অফিচত ইয়াত অহাৰ কাৰণটো হ'ল আৰু ইয়াৰ মূল কথাটো হ'ল যে ইয়াতে আজি উপস্থিত আছে আমাৰ ইয়াতে পাঁচগৰাকী মহিলা ইয়াতে উপস্থিত আছে তেখেতসকলে মাইক্ৰ' ফাইনেন্স লোনটো লৈছিলে এইটো লোন মানে তেখেতলোকে সৰু এটা বিজনেছ বা ব্যৱসায় কৰিবলৈ তেখেতে এইটো লোনটো লৈছিলে কিন্তু এইটো লোন তেখেতসকলে 2,50,000কে লৈছে আৰু এজন তেখেতলোকে 50,000 পইচাটো তেখেতলোকে ৰাখিছে কিন্তু ৰখাৰ পাছতে তেখেতলোকে 2 বছৰ তেখেতৰ টাৰ্মছো আছিলে কিন্তু তেখেতসকলে মাহতে 2,500 কৰি পেলাই তেখেতসকলে সেই কিস্তিবোৰ তেখেতৰ জমা দি আছিল কিন্তু জমা দিয়াৰ পাছত 2 বছৰ হোৱাৰ পাছত এই টকাখিনি বেংকত গৈ নাপালে আৰু বেংকত গৈ নাপালে তেখেতৰ সেই এজেণ্টৰ নামটো হ'ল এলবাৰ্ট টেৰন তেখেতে এই টকাখিনি এই মহিলাবোৰে তেখেতৰ হাততে দিয়া বুলি আমাক জনাইছে কিন্তু বেংকত এইবোৰ টকাটো গৈ নাপালে Elbart teron pele hen tami ami thang ki wang iki la pinilo hala puriar siki wang puriar Elbart teron la lun agent lo he agent si tami alang li chi wang we ki wang ta abar chi subdet un patai thom ni patai pli ni ve ampare la hala puriar puni pini la hai tum siki wang we lo la ke ni tum Assam Gramin Vikas Bank dak si ni dak siki an lo alun ke chini ne lo mane alun tu det pen inke lun chen chupo pya le he amasi inke la nijir pya ja tumbang ke lun chen populo lun chor ju lo ma civil hinu koson si civil hinu ma pya le he ampare koson si civil hinu mani tumi tu tang japle polam lo inke nang hodak chi chekam lo beng long chi chekam lo inke nang tum lun nang tu te pin e choi lo pya lo inke lun ba hadak ke 3,27,000 do kok lo এতিয়া মানে যেতিয়া মানে এটা বেংকত যোৱাৰ পাছতে কথাবোৰ গম পালে যে তেখেতসকল ফ্ৰড হৈছে আৰু সেই মানুহজনৰ নামটো এলবাৰ্ট টেৰন বুলি কৈছে তেখেত লাংবকু বুলি কৈছে তেখেত এড্ৰেছটো সেইবাবে মই এতিয়া কাৰ্বি আংলং ৰাইজক মই এটা কথা মই ক'বলৈ মই বিচাৰিছোঁ যে এতিয়া যিকোনো লোন লোৱা সময়ত যে তেখেতলোকে বেংকত যাই পেলাই যে বেংকৰ মেনেজাৰৰ পৰা যে ভালদৰে পৰামৰ্শ ল'ব লাগে আৰু এতিয়া মানে এতিয়া আচৰিত লগা কথাটো হ'ল যে তেখেত 2 বছৰ ধৰি পেলাই তেখেততে অলৰেডিটো জমা দিয়া হ'ল কিন্তু জমা দিয়াৰ পাছতো যে জমা দিয়াৰ পাছত সেই তাতে মানে যে বেংকত যেতিয়া তেখেতলৈ গৈ পেলাই যেতিয়া যে বেংকৰ মানুহে ক'লে যে ইয়াতে জমা দিয়া নহ'ল বুলি কিন্তু বেংকৰ পৰাতো এটা ফোন বা মেছেজটো আহিব লাগিছিল কাৰণ মানে বা যেতিয়া মানে লোন লোৱাৰ পাছতে যেতিয়া লোন দিয়া টাইম হয় তেতিয়া ফোন বা মেছেজটো এইটো অলৰেডি আহেটো বেংকৰ পৰা কিন্তু এইটো অহাটো দেখা নগ'ল বা ইয়াতে মানে কি বেংকৰ মানুহ ইয়াতে জড়িত আছে নেকি বুলি মই আজি আমাৰ সংগঠনটোৰ পৰা মই এইটো কথাটো মই ক'বলৈ মই বিচাৰিছোঁ এতিয়া যেনেকুৱা মানে মহিলাটোৰ লগতে যেনেকুৱা এইটো ফ্ৰড হৈছে যাতে মানে যে আৰু পুনৰ এনেকুৱা নহয়